Hello students, welcome to my channel Hox Study. আজি মই তোমালোকৰ হৈতে তোমালোকৰ ইংলিছৰ অৰ্থাৎ ক্লাস 5 ৰ ইংলিছৰ ম্যাজিক নামৰ চেপ্টাৰটোৰ কোৱেশ্চন আনসাৰ আলোচনা কৰিম। তোমালোকে অতি মনোযোগ সহকাৰে মোৰ এই ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। আৰু মোৰ এই ভিডিওটো চোৱাৰ সময়ত নিজৰ বহি আৰু কলম লৈ লবা যাতে মই কৈ যোৱা আৰু স্ক্ৰিনত দেখুৱা প্ৰত্যেকটো কোৱেশ্চন আনসাৰে তোমালোকে নিজৰ বহিত নোট ডাউন কৰি ল'ব পাৰা। এতিয়া হাসুন আমি আমাৰ কোৱেশ্চন আনসাৰলৈ আগবাঢ়ো। তো তোমালোকৰ কিতাপত 1 নম্বৰত দিয়া আছে answer the flowing questions in the complete sentences। তলৰ কোৱেশ্চনবোৰ অৰ্থাৎ প্ৰশ্নবোৰৰ উত্তৰ সম্পূৰ্ণ বাক্যত লিখা। 1 নম্বৰ দিয়া আছে who was Ozma? Ozma কোন আছিল? এনসাৰটো দিয়া আছে Ozma was a fairy and the ruler of the beautiful land of Oz. Ozma এগৰাকী পৰী আছিল আৰু তাই মনোমোহা ওজ দেশখনৰ শাসক আছিল। Next B. Who was Dorothy? Dorothy কোন আছিল? Dorothy was a mortal and close friend of Ozma. Dorothy এগৰাকী মানৱীয় আছিল অৰ্থাৎ মানৱ জাতি আছিল আৰু তাই Ozmaৰ এগৰাকী বান্ধৱী আছিল। She lived in Oz. তাই Oz দেশত বাস কৰিছিল। Next C আছে Who were the residents of Flat Mountain? অৰ্থাৎ Flat Mountainৰ বাসিন্দাসকল কোন আছিল? Flatheads were the residents of Flat Mountain. Flathead সকলে আছিল Flat Mountainৰ বাসিন্দা। Next D. Who were the residents of Magic Island? Magic Islandৰ বাসিন্দাসকল কোন আছিল? Skizzers were the residents of Magic Island. Skizzers সকল আছিল Magic Islandৰ বাসিন্দা। Next E. What did Ozma have? Ozmaৰ কি আছিল? Ozma had a shining magic wand. Ozmaৰ এটা চিকমিকাই থকা magic অৰ্থাৎ যাদুৰ কাঠি আছিল। Next আছে 2 নম্বৰ fill in the blanks with words from the text। অৰ্থাৎ তোমালোকৰ ইয়াত কিছুমান খালি ঠাই দিয়া আছে। খালি ঠাইবোৰ তোমালোকৰ পাঠৰ পৰা অৰ্থাৎ গল্পটোৰ পৰা তুলি দিয়া হৈছে আৰু এই খালি ঠাইবোৰ তোমালোকৰ গল্পটোৰ পৰা পূৰণ কৰিব লাগিব। তো মই তলত কৰি দিছো চাই ল'ব পাৰিবা। 1 নম্বৰত দিয়া আছে এটো দিয়া আছে The Flatheads and the Skizzers had a quarrel। খালি ঠাইখিনিত quarrel হ'ব অৰ্থাৎ quarrel মানে কি কাজিয়া। B. After some time they came upon a vast plain। কিছু সময় পিছত হিহতে এটা বিশাল সমতললৈ আহিছিল। ইয়াতে খালি ঠাইখনত vast বিশাল vast হ'ব। Next C. The trees were laden with lovely blossoms and luscious fruits। ইয়াত blossoms আৰু lusciousত খালি ঠাই। Next D. Ozma waved her magic wand gracefully। Ozma তাইৰ magic wand খন অৰ্থাৎ যাদু কাঠিখন ঘূৰাইছিল বা আওৰাইছিল। Next E. Magic wands will not bring happiness but boredom to people। Magic wand খন অৰ্থাৎ যাদু কাঠিখনে মানুহলৈ সুখ নানে কিন্তু দুশ্চিন্তা বা বিৰক্তিহে আনিব। Next 3. Rewrite the sentences using the correct alternative from the brackets। অৰ্থাৎ তোমালোকৰ ব্ৰেকেটত দিয়া থকা ওয়াৰ্ড বিলাক এই খালি ঠাইত বহাব লাগিব। তোমালোকৰ কিতাপত এনেকৈ দিয়া আছে যে 1 নম্বৰ Ozma scented some mystic word হ'ব। Next B. The plant was full of
wildflowers hobo. C. Instantly there appeared a handsome tent. D. The fellows were filled with sandsdown. Dorothy was not a fairy but a mortal. F. The interior of the tent was beautiful lighted. মই পিছত লিখি দিছো তোমালোকে চাই লব পাৰা ইয়াত তো এটি আছিল তোমালোকৰ লেসন 7 অৰ্থাৎ ম্যাজিক নামৰ চেপ্টাৰ 2 কোৱেশ্চন আনসাৰ নেক্সট মই মোৰ ভিডিওৰ নেক্সট পাৰ্টত এই চেপ্টাৰৰে গ্ৰামাৰ সেকশনলৈ আহিম তো এইখিনি সময়তে সুস্থ থাকা সুৰক্ষিত থাকা আৰু মোৰ নেক্সট ভিডিও বিলাক পোৱাৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাঙ্কস